বিকাশ যাত্ৰাৰ অংশ হিচাপে আজি কোকৰাঝাৰ জিলাৰ দুটামা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি অনুষ্ঠিত এক সভাত বিটিছৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বৰুৱে উন্নয়নমূলক কামৰ ভাৰ্চুৱেল আধাৰশিলা উদ্বোধন কৰে। 259 কোটি টকাৰ বিভিন্ন উন্নয়ন কামৰ লগতে দুটামা ছোৱালী হাইস্কুলত পৃথককৈ অনুষ্ঠিত কৰা ভাৰ্চুৱেল আধাৰশিলা উদ্বোধন কাৰ্যসূচীত কোকৰাঝাৰ জিলাৰ 8খন বিদ্যালয়ৰ উন্নয়নৰ বাবে মুঠ 53 কোটি টকা পৰিমাণৰ শুভ উদ্বোধন কৰে। উপস্থিত থাকে কোকৰাঝাৰ পূব বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী, বিটিছৰ শিক্ষা সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্ম, বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগতে স্বাস্থ্য বিভাগৰ EM অৰূপ কুমাৰ দেৰ, EM ৰেওৰেৱা নাৰ্জাৰী, উকিল মুছাহাৰী আদিকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তিসকল। কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰাৰ ৰিপৰ্ট টুডে নিউজ। Lama pun balai naik ada 72.34 km lama balai naik. Kokrazar 3 state बहुत धन्यवाद kami berdoa dan yang kaitan dengan siang di sini kurang kaitan dengan mornoi sahabat ini mornoi ini sahabat ini bidang mana yang boleh disir kalamai ভারত হিসাবে গড় দিয়ার কারণে যে এটা সংকল্প যাত্রা আরম্ভ করেছে তেনেকা সময়ত আমার সকলোর মৰমৰ আদৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন উন্নয়নমূলক আঁচনিবিলাক একে সময়তে এটা স্থানৰ পৰাই লঞ্চ কৰা, ফাউণ্ডেশ্যন ষ্টন কৰা, বিতৰণ কৰা, অপেনিং কৰা এই কাৰ্যসূচীবিলাক যোৱা 1 তাৰিখৰ পৰা আৰম্ভ কৰিছে আৰু আজি আমাৰ কোকৰাঝাৰ জিলাত প্ৰায় 259 কোটি টকাৰ বিভিন্ন আঁচনি মুকলি কৰা এই কাৰ্যসূচীত উপস্থিত আমাৰ সকলোৰে জ্যেষ্ঠ EM ৰেওৰেৱা নাৰ্জাৰী ডাঙৰীয়া, আমাৰ EM অৰূপ দে ডাঙৰীয়া, আমাৰ EM ধৰ্মনাৰায়ণ দাস ডাঙৰীয়া, আমাৰ EM উকিল মুছাহাৰী ডাঙৰীয়া, কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া, আমাৰ MCLA ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ এটা দূৰদৰ্শী চিন্তাৰ কাৰণে আজি অসমখন ভাৰতৰ ভিতৰত এটা উন্নত ৰাজ্য হিচাপে গঢ় ল'বলৈ গৈ আছে আৰু এই মুহূৰ্তত আমাক সকলোকে এই বিকাশ যাত্ৰাৰ অংশীদাৰ হ'বলৈ সুযোগ দিয়াৰ কাৰণে প্ৰথমে মই তেখেতক ধন্যবাদ জনালোঁ। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ প্ৰত্যেকখন জিলাতে বিকাশ যাত্ৰা আৰম্ভ হৈছে। কোকৰাঝাৰত আজি আমি প্ৰায় 259 কোটি টকাৰ ৰাস্তাৰ পৰা ৰাস্তা, বিল্ডিং, বিভিন্ন আঁচনি আজি মুকলি কৰিছোঁ। মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আজাদীৰ এই অমৃতকালৰ সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ দেশ হিচাপে গঢ়াৰ যিটো এটা ডাঙৰ আঁচনি তৈয়াৰ কৰিছে, ইয়াৰ লগত সংগতি ৰাখি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ প্ৰত্যেকখন জিলাতে বিভিন্ন সমস্যাবিলাক সমাধান কৰি এই অঞ্চলবিলাকত ৰাস্তা ঘাট সব নিৰ্মাণ কৰি এটা উন্নত অঞ্চল হিচাপে গঢ় দিয়াৰ কাৰণে যি আঁচনি লৈছে, এই আঁচনিত অংশগ্ৰহণ কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ। ইয়াত হাজাৰ হাজাৰ লোক ওলাই আহিছে, সকলো আজি ফূৰ্তি, সকলো আনন্দ আৰু সকলোৱে ভাল পাইছে যে স্বাধীনতাৰ ৭৫ বছৰৰ কোনোদিনে এনেকুৱা এটা প্ৰগ্ৰাম হোৱা নাছিলে য'ত এটা জেগাৰ পৰাই 200, 300, 400 কোটি টকাৰ বিভিন্ন আঁচনি মুকলি কৰা হৈছে আৰু বিভিন্ন আঁচনি শুভ আৰম্ভ কৰা হৈছে। গতিকে আজি অসমখন ভাৰতৰ ভিতৰত এটা শ্ৰেষ্ঠ ৰাজ্য হ'বলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সপোন দেখিছিলে কৰিবলৈ এইটো হ'বলৈ গৈ আছে আৰু আমি সকলো ইয়াৰ লগত আছোঁ আৰু এইখিনি কাম এটা মহান ইনিচিয়েটিভ লোৱাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। সোনকালে কৰিম, আমাৰ এটা মিটিং আছে, ফৰ্মেলিটি আছে, ইয়াৰ পিছতে ঘোষণা কৰিম। যোনে নিৰ্বাচন খেলি 5000 ভোট পাই ইও কৈ মোৰ বিকল্প নাই বুলি কেনে। গতিকে এতিয়া পৰিৱেশ সলনি হৈছে। ইয়াত UPPL BJPৰ যিটো NDAৰ যিটো কেণ্ডিডেট, ইয়াৰ বিকল্প কোনো নাই। ডেভেলপমেণ্ট, পিচ
আমি শান্তি স্থাপন কৰিছোঁ, ইমান বছৰে শান্তি নাছিলে। গতিকে বিটিআৰ অঞ্চলত আহি শান্তি পাইছে, নিৰাপত্তা চবে পাইছে, উন্নয়ন কোনোদিনে কল্পনা কৰা নাছিলে। আজি বিটিআৰ অঞ্চলৰ পৰা 50জন ল'ৰা ছোৱালী একে বছৰতে APSC পাছ কৰিছে। বিটিআৰ অঞ্চলত ইমানখিনি ৰাস্তা পদূলি দলং হৈছে, মেডিকেল কলেজ দুখনকৈ হ'বলৈ গৈ আছে, এখন হৈ গ'ল আৰু তামোলপুৰত এখন হ'বলৈ গৈ আছে, নাৰ্ছিং কলেজ দুখন তিনিখন হ'বলৈ গৈ আছে। ত' ষ্টেডিয়াম মানে প্ৰতিটো ডিষ্ট্ৰিক্টত ষ্টেডিয়াম হ'বলৈ গৈ আছে, প্ৰতিটো সমষ্টিত ষ্টেডিয়াম হ'বলৈ গৈ আছে। খেতিয়কৰ কাৰণে ভাল ভাল ইৰিগেশ্যনৰ স্কিম হৈছে। বানপানীৰ সমস্যাত চবে ভুগি আছিলে, এইবাৰ 70% মানে নদীৰ যিবিলাক গৰাখহনীয়া সমস্যাৰ সমাধান হৈ গ'ল। গতিকে ইমানখিনি বিকাশ হৈছে, এইটো ক'বই নোৱাৰে। আৰু সমন্বয় আমি কোনোদিন ভবা নাছিলে, এটা সময়ত বড়ো অনাবড়ো এটা লক্ষ্মণ ৰেখা টানি দিছিলে। আজি সেই লক্ষ্মণ ৰেখাডাল ছিঙি পেলাই বড়ো অনাবড়ো বিভিন্ন জাতি জনগোষ্ঠীৰ আমি সমন্বয় কৰিব পাৰিছোঁ। গতিকে এটা ইছ্যুৱে ইছ্যু, BPF ৰ হাতত একো ইছ্যু নাই।